खुलुमबाय स्टुडियोआव आं उदांस्रि मोसाहारि गरेसरनि बरफुल सुकिनिफ्राय थांगाबारि गामिसिम थांनाय लामाखौ गोदानै सीसी ब्लक लामा लुफुंनो थाखाय अन्थाइ खाम्फा बेखेवदों। नंगौ एमसीएलए पवित्र कुमार बर'आ बायदि बिफाननिफ्राय गावनि बियाबाव गासै मोन 39 सीसी ब्लकनि लामा बानायनानै होनो हाबाय। बिटिआरनि 30 नं गरेसर बियाबनि बेन्दोंआव थानाय बरफुल सुकिनिफ्राय थांगाबारि गामियाव थांनाय लामाखौ गोदानै 2 किल'मिटार सीसी ब्लकनि लामा लुफुंनो थाखाय बिटिसिनि 2024-25 मायथाइनि 1,97 लाख रां बावजाजों लामा बानायनो थाखाय दिनै बिटिआरनि 30 नं गरेसर बियाबनि एमसीएलए पवित्र कुमार बर' बिथाङा अन्थाइ खाम्फाखौ बेखेवनानै होबाय। मख'नो गोनांदि थांनाय गोलाव सम बरफुल सुकिनिफ्राय थांगाबारि गामिनि रायजो राजाया दैज्लां बोथोराव हान्था मेलानि थाखाय गोबां जेंनाजों मोगा-मोगि जानो गोनां जायो। बे जेंनाखौ सुस्रांनो थाखाय एमसीएलए पवित्र कुमार बर'आ बे गामिनि लामाखौ सीसी ब्लकनि लामा खालामनो थाखाय बिटिआरनि सीएम प्रमोद बर'खौ खावलायनानै रायजो राजानि जेंनाखौ सुस्रांनो थाखाय बे सीसी ब्लकखौ जीएडी एसओपीडीनि गेजेरजों लामाखौ मोनफुंनो हायो। खुलुमबाय नमस्कार। আজি আমাৰ গড়েশ্বৰ সমষ্টিৰ অন্তৰ্গত আউৰিয়াপাৰা গাঁৱৰ যিটো মুখ্য যিটো ৰাস্তা এই ৰাস্তাটো আজি আমি বিটিআৰ চৰকাৰৰ এছঅপিডি ফাণ্ডৰ পৰা আমি ধাৰ্য কৰিছিলোঁ। এই হিচাপে 1,97 লাখ টকা ইয়াত ধাৰ্য হৈছে। এই ৰাস্তাটো সন্মানীয় আমাৰ এই চুবুৰীৰে বাবুল ডেকাৰ ঘৰৰ পৰা আমাৰ টঙাবাৰী গাঁৱৰ চুবুৰীৰ গৌতম বড়ো ঘৰলৈকে হ'ব। হিচাপে কম দিনৰ ভিতৰতে আমি সেইখিনি ৰাস্তা নিৰ্মাণ কৰাৰ কাৰণে আজি খুব আৰম্ভণি কৰা হৈছে। এই অনুষ্ঠানৰ সন্মানীয় আমাৰ ব্লক কমিটিৰ অন্যতম সম্পাদক মাননীয় পবিত্ৰ বসুমতাৰী দাদা ডাঙৰীয়া আছে, সন্মানীয় আমাৰ উপসভাপতি মাননীয় মহেশ্বৰ শইকীয়া দাদা আছে, আৰু সন্মানীয় আমাৰ এই মানে প্ৰাইমাৰীৰে সভাপতি মাননীয় নন্দেশ্বৰ ডেকা দাদা ডাঙৰীয়া আছে, আৰু গাঁৱৰ সন্মানীয় জ্যেষ্ঠ পিতৃ গামবুঢ়া ডাঙৰীয়া আছে, সন্মানীয় আমাৰ এই চুবুৰীৰ গাঁও পৰিচালনা কমিটিৰ সভাপতি সম্পাদক সমিতিৰ বিভিন্ন বাফত দায়িত্ব থকা মান্যৱৰ ব্যক্তিসকল উপস্থিত আছে। প্ৰথমতে মই সন্মানীয় আমাৰ বিটিআৰ চিফ মহোদয়ে কম দিনৰ ভিতৰত যিটো এটা ৰাস্তা 2 কিলোমিটাৰ ৰাস্তা চেংচন কৰাই দিয়াৰ কাৰণে তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু সন্মানীয় আমাৰ যিটো ঠিকাদাৰ মাননীয় স্বপ্নেশ্বৰ দাদা ডাঙৰীয়াকো কষ্ট কৰি যিহেতু চেংচন কৰাই লৈ আহিলে তাৰ কাৰণে তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। শুভ আৰম্ভণি অনুষ্ঠানৰ সকলো গাঁৱৰ সভাপতি সম্পাদক সমিতিৰ জ্যেষ্ঠ পিতৃ গামবুঢ়া ডাঙৰীয়া উপস্থিত থকাৰ কাৰণে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু বিটিআৰ চৰকাৰৰ ফালৰ পৰা মই এজন এমচিএলএ হিচাপে মোৰ গড়েশ্বৰ সমষ্টিত বৰ্তমানত বিভিন্ন ফাণ্ডৰ যোগেদি 39টা ৰাস্তা আমি পাবলৈ সক্ষম হৈছে। ইয়াৰে মানে বেছি দীঘলীয়া ৰাস্তা বুলি ক'লে 12 নম্বৰৰ পৰা নাৰামাৰী আৰু গেৰুৱা যোৱা ৰাস্তা 6 কিলোমিটাৰ এইটো পাবলৈ সক্ষম হৈছোঁ, আৰু 4 কিলোমিটাৰ আমাৰ মাদিকেটা গাঁৱৰ যিটো ৰাস্তা এইটো 4 কিলোমিটাৰ আমি গুডিহিলত পাইছিলোঁ। এনেকৈ ৰাস্তা আমি পাবলৈ সক্ষম হৈছোঁ, আৰু 4টা ৰাস্তা আমি পাবলৈ সক্ষম হৈছোঁ। এই দুদিনত নতুনকৈ আমি উদ্বোধন কৰিম। এইটো মানে গুডউইলৰে কাম হিচাপে গড়েশ্বৰ সমষ্টিত মই যথেষ্ট কাম পাবলৈ সক্ষম হৈছে বুলি মই ক'ব বিচাৰোঁ, আৰু দাঁতিকে ক'ব বিচাৰোঁ যিহেতু ৰাস্তাৰ ক্ষেত্ৰত কম হোৱা নাই। বাকী স্কুল কলেজ যিমানখিনি ডিপাৰ্টমেণ্টত পাব লগা সেইখিনিও আমি পাইছোঁ। তথাপি যিহেতু গাঁও বুলি ক'লে বা চুবুৰী বুলি ক'লে 401 চুবুৰী 52খন গাঁৱত 401 চুবুৰী ৰাস্তা আছে। এইখিনি গাঁওবিলাকৰ যথেষ্ট আমাৰ জৰাজীৰ্ণ হৈ আছে। আগৰ চৰকাৰ যিটো বিপিএফৰ চৰকাৰৰ দিনত যদি কাম কৰি থৈ গ'লো হয় আজি যথেষ্ট কামটো আগবাঢ়িলে হয়। এতিয়া মানে কামটো কম কৰাৰ কাৰণে আজি আমি বহুত গাঁৱৰ উজুৱাটো পাব লগা হৈছে। मोनसे गोजोनथाव खौरां बर' सावथुन नायनो मोजां मोनग्रा रायजो राजाफोरनि थाखाय मोनसे गोजोनथाव खौरां। खम बेसेननि गेजेरजोंनो नोंथाङा नायनो हागोन बर'नि गासै गोजाम गोदान सावथुनफोरखौ।
बर' सावथुन नायनो थाखाय ओंखारदों मोनसे आंगो स्ट्रिम एप। बे आंगो स्ट्रिम एपखौ नोंथाङा नोंथांनि मबाइलाव डाउनलड खालामनानै खम बेसेनावनो बर'नि गोजाम गोदान गासै सावथुनफोरखौनो नायनो हागोन। लोगोसे फैबाय थानाय समावबो बड' वेब सिरिज, डकुमेन्ट्रिज बायदिफोरखौबो नोंथाङा बे आंगो स्ट्रिम एपनि गेजेरजोंनो नुनो मोनगोन। बेनि अनगायैबो बर' सावथुननि दिहुनगिरिफोराबो बे आंगो स्ट्रिम एपआव गाव गावनि सावथुनखौ आपल'ड होनो थाखाय खौरां लाहरनो हागोन। आरो जाय बिथांमोननि सावथुनफोरा इउटुबाव पाब्लिश जायाखै बिथांमोनाबो बे एपआव आपल'ड होनो थाखाय खौरां लाहरनो हागोन। बेनिखायनो बर' सावथुननि दिहुनगिरि बिथांमोनहा गाव गावनि सावथुनखौ बे आंगो स्ट्रिम एपआव आपल'ड होनो गोसो दंब्ला नैबे 7086320938 जानबुं नम्बराव खौरां लाहरनो हागोन।